Hello guys, good afternoon. আৰু আজি আমি বিশেষ ভিডিঅ'লৈ আমি আহিছোঁ। আমি ক'ত আছে সেইটো আপোনালোকে গম নাপাবও পাৰে, তথাপি মই আপোনালোকক জনাই আছোঁ। আমি যোৰহাটত চেৰেঙি তিনিআলি বাগিচা ওচৰত আমি কাম কৰি আছোঁ আৰু যোৱাৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই দেখিবও পাৰোঁ বা নেদেখিবও পাৰোঁ, সেইটোতো আপোনালোকৰ কথা। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চাই থাকিব আৰু পচন্দ কৰিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে ভালকৈ শুনি লোৱা। আমি এখন ঘৰ যোৱা মাহৰ পৰা আমি ষ্টাৰ্টিং হৈ আছিলে, আমি কাম কৰি আছিলোঁ চিলিঙৰ কাম, আৰু আজি আমি শেষৰ বাবে আৰু আপোনালোকক আমি এটা ভিডিঅ' দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ আৰু দেখুৱাম। আৰু কেনেকুৱা ধৰণৰ আমি চিলিংটো লগোৱা হৈছিলে বা কেনেকুৱা ধৰণৰ আমি চিলিংটো লগাইছে বা কেনেকুৱা ধৰণৰ কালাৰ দিব, কেনেকুৱা ডিজাইন দিব, সেইটো আপোনালোকে চাই কমেণ্ট কৰিব। আৰু চাই পচন্দ লাগিলে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি দিব। আমাৰ অজয় বৰডেকা চেনেলত আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি দিব। লাংচ মেপি চেনেলত আপোনালোকে কমেণ্ট আৰু লাইক কৰি দিব।